এভৰিৱান, আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ য'ত এইটো ৰেচিপি বনাই খালে ইয়াত প্ৰটিন, ভিটামিন, মিনাৰেলছ, ফাইবাৰ প্ৰায় সকলোখিনিয়ে পোৱা যায় আৰু লগতে খাবলৈও সোৱাদ হয়। আৰু যদি আপোনাৰ সময় কম থাকে তেনেহ'লে বনাবলৈতো খুবেই সহজ। মই আজি সেয়ে কি কেনেকৈ বনাওঁ চাওঁ আহকচোন। পাচলিখিনি মই বাকলি গুচাই ভালদৰে ধুই লৈছোঁ। এতিয়া পানীৰ পৰা এইখিনি টুকি লৈ মিহিকৈ কাটি ল'ম। এয়া পানীৰ পৰা টুকি ল'লোঁ, এইখিনি এতিয়া ভালদৰে কাটি ল'ম। গোটেই পাচলিখিনি মই বহুত বেছি ডাঙৰকৈ নাকাটো, যিহেতু কেৰাহীতে মই সিজাম। কুকাৰত দিলে অকণমান ডাঙৰকৈ দিব লাগে, তেতিয়া মানে গলি যোৱাৰ চান্সটো নাথাকে। যিহেতু কেৰাহীত সিজাম, কম সময়ত হ'বলৈ মই মিহিকৈ কাটি ল'ম গোটেইখিনি। ইয়াত মই দিছোঁ পিঁয়াজ এটা, বিলাহী, আলু, ব্ৰকলি, লগত আছে ফুলকবি, স্কোৱাছ এফাল, ৰঙালাও আৰু কেইটামান সিজোৱা বুট দিছোঁ মই ইয়াত। বুটকেইটা এইকাৰণে সিজাই লৈছোঁ যাতে খাবলৈ ভাল হয়, নহ'লে সিজাই নল'লে টান হৈ থাকিব বুটকেইটা। সেইকাৰণে কুকাৰত আগতে 4টা চিটি মাৰি গোটেই বুটকেইটা মই সিজাই লৈছোঁ। এতিয়া এইখিনি ভালদৰে কাটি ল'ম। গোটেইখিনি কাটি লোৱা হৈ গ'ল আৰু এয়া বুটকেইটা মই এনেকৈ কুকাৰত সিজাই লৈছোঁ যাতে সোনকালে হয় তৰকাৰীখন। এতিয়া কেৰাহী গৰম কৰি ইয়াত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত ইয়াত কেইটামান পাঁচফোৰণ দিছোঁ। প্ৰথমতে পিঁয়াজখিনি দি
অকণমান সময় ভাজি ল'ম, বহুত বেছি নহয়, 1 মিনিটমান সময়, যাতে পিঁয়াজখিনি অকণমান ৰঙচুৱা হয়। পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াত মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিও এইদৰে কিছু সময় ভাজি ল'ম। তাৰপিছত এতিয়া ইয়াত সিজাই লোৱা বুটকেইটা দি দিছোঁ। এইখিনিও কিছু সময় ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াত কাটি থোৱা গোটেই পাচলিখিনি দি দিম একেলগে। কিছু সময় ভালদৰে লৰাই ল'ম। যিহেতু ইয়াত মই তেলৰ পৰিমাণটো বহুত বেছিকৈ দিয়া নাই, সেইবাবে ভালদৰে লৰাই থাকিব লাগিব কিছু সময়, নহ'লে কেৰাহীত লাগি যোৱাৰ চান্স থাকিব। এতিয়া ইয়াত মই দিছোঁ হালধি দি অকণমান লৰাই দি তাৰপিছত নিমখ দিম। নিমখ আৰু হালধিটো আপোনালোকে সোৱাদ অনুযায়ী দিব। আপোনালোকে যিটো পৰিমাণত নিমখ খায় সেইমতে দি দিব, আন্দাজমতে। এতিয়া ইয়াত মই কুহুমীয়া গৰম পানী দিছোঁ, আৰু একেলগে বহুত বেছি পানী দিয়া নাই, কাৰণ একেলগে বহুত বেছি পানী দিলে সিজিবলৈ বহুত টাইম লাগি যাব। সোনকালে সিজিবলৈ হ'লে অলপ অলপকৈ কুহুমীয়া গৰম পানী দি থাকিব লাগে, তেতিয়া সোনকালে সিজি যায়। এতিয়া এইখিনি অকণমান লাৰি দি ঢাকনিখন লগাই দিম। আৰু এইফালে এয়া কুকাৰত মই ভাতকেইটাও বহাই দিছোঁ, একেলগে হৈ যাব দুয়োখন। এয়া তৰকাৰীখিনিৰ প্ৰথম পানীখিনি গোটেইখিনি নাইকিয়া হৈ গ'ল, প্ৰায় আধা সিজা নিচিনা হৈয়ে গৈছে। দেখিবলৈ এতিয়াই খুবেই ধুনীয়া হৈছে। এতিয়া ইয়াত আকৌ অকণমান গৰম পানী দি দিছোঁ, আৰু এইখিনি ভালদৰে সিজিবলৈ আকৌ ঢাকনি লগাই দিম।